হেল্ল' ষ্টুডেণ্টছ, সকলোকে চেনেললৈ স্বাগতম জনাইছোঁ। এই চেনেলটোত তোমালোকে ভিডিঅ'বোৰ পাই আছা চিলেবাছ ৱাইজ বা যিটো ছাবজেক্ট ৱাইজ যিবিলাক ভিডিঅ' দিয়া হৈছে। শিক্ষকসকলে বহুত কষ্ট কৰি তোমালোকৰ কাৰণে কি কৰিছে, ভিডিঅ'বিলাক প্ৰিপেয়াৰ কৰি আছে আৰু তোমালোকে ভিডিঅ'বিলাকত সঁহাৰি জনাবা। কিবা বুজি নোপোৱা থাকিলে মোৰ মেইলত ইণ্ডিভিজুৱেল মেইল কৰিলে হ'ল, যাৰ যি অসুবিধা থাকে বা কমেণ্ট ছেকশ্যনটো জনাব পাৰিবা। এতিয়া কথাটো হ'ল যে এইটো এটা এনেকুৱা অসমীয়া চেনেল য'ত তোমালোকে HS ছেকেণ্ড ইয়াৰৰ গোটেইখিনি ছাবজেক্টৰ ভিডিঅ'বিলাক অসমীয়া মিডিয়ামত পাবা। ইংলিছৰ যিখিনি অসমীয়া ট্ৰেঞ্চলেশ্যন সেইখিনি পাবা। তাৰপিছত জিঅ'গ্ৰাফী, লজিক, ফিলচফি, এডুকেশ্যন, এডভান্স এছামিছ, সংস্কৃত, পলিটিকেল ছায়েন্স, এই যিমানবোৰ ছাবজেক্ট আছে গোটেইবোৰ ছাবজেক্টৰে কি হ'ব, ইয়াতে চেপ্টাৰ ৱাইজ আলোচনা কৰা হ'ব। বিভিন্ন ভাল ভাল এডুকেটৰ আছে আমাৰ লগত। তেখেতসকলে তোমালোকৰ সুবিধাৰ কাৰণে কি কৰিব, চেপ্টাৰবিলাক এটা এটা চেপ্টাৰ কৰি আলোচনা কৰি যাব। তোমালোকে সকলোৱে ভিডিঅ'বোৰ চাবা আৰু লগৰবোৰক কি কৰিবা, ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও ভিডিঅ'বোৰ চায়। ঠিক আছে, তেতিয়া বেছি সময় নষ্ট নকৰি চেপ্টাৰটোৰ মাজলৈকে আহোঁ। আজিৰ চেপ্টাৰটো হৈছে নিৰ্মাণ শিল্প, চেপ্টাৰ নম্বৰ 7। ইয়াত কি কৈছে, নিৰ্মাণ শিল্প মানে হৈছে মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিজ, মানে যিবিলাক উদ্যোগৰ সহায়ত আমি কি কৰিব পাৰোঁ, বস্তু তৈয়াৰ কৰিব পাৰোঁ। ঠিক আছে, আৰু এই নিৰ্মাণ শিল্পক কি কৰিছে, 8টা প্ৰকাৰত ভাগ কৰিছে। এটা হ'ল ধাতৱীয় উদ্যোগ, দ্বিতীয়টো হ'ল যান্ত্ৰিক উদ্যোগ, তৃতীয়টো হ'ল ৰাসায়নিক উদ্যোগ, চতুৰ্থটো বয়ন উদ্যোগ, পঞ্চমটো খাদ্য প্ৰকমন উদ্যোগ, 6 নম্বৰটো হৈছে বৈদ্যুতিক উদ্যোগ, 7 নম্বৰটো হৈছে ইলেক্ট্ৰনিক সামগ্ৰীৰ উদ্যোগ আৰু 8 নম্বৰটো হৈছে কি, যোগাযোগ উদ্যোগ। মানে এই যি 8টা প্ৰকাৰ আছে, এই 8টা প্ৰকাৰত কি কৰা হৈছে, নিৰ্মাণ যিখিনি শিল্প আছে বা যিখিনি মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি আছে সেইখিনি কি কৰা হৈছে, ভাগ কৰা হৈছে। এতিয়া ইয়াত পইণ্টটো আছে যে উদ্যোগৰ স্থান নিৰ্ণয়। ঠিক আছে, উদ্যোগ এটা ক'ত নিৰ্মাণ হ'ব বা সেই ঠাইখনতে আমি কিয় নিৰ্মাণ কৰিম বা উদ্যোগটো নিৰ্মাণ কৰিবৰ কাৰণে কি কি বস্তুৰ দৰকাৰ হ'ব, এই গোটেইখিনি বস্তু কি হ'ব ইয়াত দিয়া আছে। চাবা, 1 নম্বৰ হ'ল শ্ৰমিক। শ্ৰমিকৰ কাম কি উদ্যোগত, যে উদ্যোগত যিবিলাক উদ্যোগৰ ভিতৰত যিবিলাক কাম কাজ, সেই কাম কাজবিলাক কোনে চাব, শ্ৰমিকে চাব। হয়, তাৰপিছত আহিল কি যাতায়াত। যাতায়াতটো কি, যে উদ্যোগ এটাত যিখিনি কেঁচামাল আনিব বা যিখিনি কেঁচামালৰ পৰা আমি উদ্যোগত বস্তু বনাম আমাৰ সুবিধাৰ বাবে, সেই বস্তুখিনি কি হ'ব, যাতায়াতৰ যোগেৰে কি কৰিম, আমি আনিম। তাৰপিছত যেতিয়া উদ্যোগত যেতিয়া বস্তুখিনি উৎপাদন হ'ল, তাৰপিছত কি হ'ব, সেই বস্তুখিনি আকৌ বজাৰত নিবৰ কাৰণে কি কৰিব লাগিব, যাতায়াতৰ ব্যৱহাৰ কৰিব লাগিব। তৃতীয়তে হ'ল কেঁচামাল। কেঁচামাল বুলি কওঁতে ছাপ'জ এটা উদ্যোগ স্থাপন কৰিলোঁ আমি, তাত কি হ'ল, কোনো ধৰণৰ কেঁচামাল নাই, তেতিয়া উদ্যোগৰ পৰা আমি কি পাম, একো নাপাওঁ, আমি একো বস্তু উৎপাদন কৰিব নোৱাৰিম, হয় নে নহয়। তো কেঁচামাল হৈছে এক অতি গুৰুত্বপূৰ্ণ বস্তু, যাৰ ফলত কি কৰিব পাৰোঁ, আমি এটা স্পেচিফিক ইণ্ডাষ্ট্ৰিত আমি বিভিন্ন ধৰণৰ কি কৰিব পাৰোঁ, বস্তু উৎপাদন কৰিব পাৰোঁ। ঠিক আছে, যেনে আমি চাউল উৎপাদন কৰিম। ঠিক আছে, চাউল উৎপাদন কৰাৰ আগতে কি লাগিব, আমাক ধান লাগিব। ধানটো হ'ব আমাৰ কি, কেঁচামাল। ঠিক আছে, তাৰপিছত আহিল কি, ঐতিহাসিক কাৰক। ঐতিহাসিক কাৰক বুলি কওঁতে মুম্বাই, কলকাতা, চেন্নাই যিখন চহৰ আছিল, তাত কি হৈছিল, ঔপনিৱেশিক যুগ তোমালোকে পাইছা, প্ৰথম কিতাপখনত আছিল ঔপনিৱেশিক যুগ। সেই ঔপনিৱেশিক যুগৰ সময়ছোৱাত কি হৈছিল, ইউৰোপীয়ান কিছুমান ব্যৱসায়ীয়ে তাত কি কৰিব আহিছিল, ব্যৱসায় কৰিব আহিছিল। তাৰ ফলত কি হৈছিল, সেই ঠাইবিলাকত কি হৈছিল, যে এই কিছুমান উদ্যোগ স্থাপন হৈছিল সৰু সৰু। ঠিক আছে, সেইটো হৈছে ইয়াৰ ঐতিহাসিক কাৰক। তাৰমানে সেই ঐতিহাসিক কাৰকৰ ওপৰত ভিত্তি কৰি কি হৈছে, উদ্যোগ স্থাপনৰ এটা ভূমিকা গ্ৰহণ কৰি আহিছে। তাৰপিছত আহিল কি, শক্তি। শক্তি অতিকৈ গুৰুত্বপূৰ্ণ এটা উদ্যোগ স্থাপনত। ঠিক আছে, কিয়নো উদ্যোগ এটা চলিবলৈ হ'লে আমাক কি লাগিব, শক্তি লাগিব। যেনে কাৰেণ্ট, কয়লা, এনেকুৱা টাইপ বস্তুবিলাক লাগিব। এইবিলাকে হৈছে শক্তিৰ উৎস। ঠিক আছে, তাৰপিছত আহিল কি, বজাৰ। আমি এটা উদ্যোগত যিখিনি বস্তু উৎপাদন কৰিম, সেই বস্তুখিনি আমি কি কৰিম, ঘৰত লৈ যাম নে বজাৰত বেচিম, অভিয়াছলি বজাৰত বেচিম। তো বজাৰত বেচাৰ কাৰণে কি লাগিব, আমাক এখন বজাৰ লাগিব, য'ত কি হ'ব, মানুহবিলাকে সেই বস্তু কিনিবলৈ আহিব আৰু আমি বেচিবলৈ যাম।
তাৰপিছত শেষৰটো ঔদ্যোগিক নীতি। ঔদ্যোগিক নীতিটো কি হয়, চৰকাৰে নিৰ্ধাৰণ কৰে। যেনে ছাপ'জ এটা কলগেট, দাঁত ঘহা যিটো কলগেট আছে, সেই কলগেটটো দাম ছাপ'জ 10 টকা, ঠিক আছে। যদি এই উদ্যোগৰ মালিকজনে বা তেওঁলোকে যদি ভাবে যে আমি সেই কলগেটটো কি কৰিম, আমি 200 টকাত বেচিম, সেইটোতো অসম্ভৱ। তেতিয়া কি হ'ব, কোনো মানুহে কিনিব নোৱাৰিব। তেতিয়া কি কৰে, তাত কিছুমান চৰকাৰে নীতি নিৰ্ধাৰণ কৰি দিয়ে। যেনে এই নীতিবিলাকৰ ফলত কি হয়, তেওঁলোকৰ যিটো বস্তুৰ গুণাগুণ সেইটো বৃদ্ধি হয় বা গুণাগুণটো ভাল হয়, আৰু লগতে কি হয়, যিটো দাম বস্তুটো কিনিবৰ কাৰণে যিটো আমি পইচা দিম, সেই পইচাটো কি হ'ব, আমি কম খৰচত বা এটা মিনিমাম পইচাত আমি কি কৰিব পাৰিম, সেই বস্তুটো আমি কিনিব পাৰিম। তো এটা উদ্যোগৰ স্থান নিৰ্ণয় কৰিবলৈ হ'লে বা এটা উদ্যোগ স্থাপন কৰিবলৈ হ'লে কি কৰিব লাগিব, এই যিটো 6-7টা যিটো কাৰক আছে, এই কাৰককেইটা বা এই 7টা আমাক কি লাগিব, দৰকাৰ হ'ব। যেনে সেইকেইটা হৈছে, আৰু এবাৰ কৈ দিছোঁ মই, শ্ৰমিক, যাতায়ত, কেঁচামাল, ঐতিহাসিক কাৰক, শক্তি, বজাৰ আৰু ঔদ্যোগিক নীতি। এতিয়া আহিছোঁ আমি মুখ্য উদ্যোগসমূহ। এই মুখ্য উদ্যোগসমূহৰ ভিতৰত কি কি আছে, 1 নম্বৰ আছে লৌ তীখা উদ্যোগ, দ্বিতীয়তে আছে কপাহী বয়ন উদ্যোগ, তৃতীয়তে আছে কি চেনী উদ্যোগ, 4 নম্বৰ আছে পেট্ৰ ৰাসায়নিক উদ্যোগ, 5 নম্বৰ আছে কি জ্ঞানভিত্তিক উদ্যোগ। হয়, এই 5টাৰ আমি এতিয়া প্ৰথমটো আলোচনা কৰিম, যে প্ৰথমটো কি আছে, লৌ তীখা উদ্যোগ। এতিয়া লৌ তীখা উদ্যোগ কেইটা আছে, টোটেল 7টা আছে। 1 নম্বৰ হ'ল টাটা লৌ আৰু তীখা উদ্যোগ, তাৰপিছত ভাৰতীয় লৌ আৰু তীখা কোম্পানী, বিশ্বেশ্বৰাই লৌ তীখা উদ্যোগ, ৰুৰকেল্লা তীখা উদ্যোগ, ভিলাই তীখা উদ্যোগ, দুৰ্গাপুৰ তীখা উদ্যোগ আৰু বোকাৰো তীখা উদ্যোগ। এতিয়া টাটা লৌ তীখা আৰু তীখা উদ্যোগ, যাক আমি টিস্কো বুলি কওঁ, TISCO, এইটো ক'ত অৱস্থিত? মুম্বাই আৰু কলিকতা ৰেলপথৰ নিকটৱৰ্তী অঞ্চলত কি হয়, টাটা লৌ আৰু তীখা উদ্যোগ বা ইয়াৰ কেন্দ্ৰ অৱস্থিত, ঠিক আছে। তাৰপিছত দ্বিতীয়টো ভাৰতীয় লৌ তীখা কোম্পানী, যাক আমি কি বুলি কওঁ, ইস্কো বুলি কওঁ, IISCO বা IISCO। এতিয়া এই উদ্যোগটো ক'ত স্থাপন কৰা হৈছে? এই উদ্যোগটো স্থাপন কৰা হৈছে যে ইয়াৰ যিটো প্ৰথম কোম্পানী আছিল বা প্ৰথম যিটো কাৰখানা আছিল এই উদ্যোগটোৰ, সেইটো ক'ত স্থাপন কৰা হৈছিল, হীৰাপুৰত, ঠিক আছে, হীৰাপুৰ, মনত ৰাখিবা। পিছলৈ কি হৈছিল, কুল্টি নামে ঠাইত কি হৈছিল, ইয়াৰে আন এটা কাৰখানা স্থাপন কৰা হৈছিল। পালা বুজি? তোমালোকে কিতাপত চাবা আৰু ভালকৈ আছে তাতে। মই তোমালোকক যিখিনি একদম দৰকাৰী লাইন বা কিতাপখনৰ যিখিনি এক্সামত আহিবলগীয়া, অকল সেইখিনিয়ে মই তোমালোকক কৈ গৈছোঁ। তাৰপিছত তৃতীয়টো হৈছে বিশ্বেশ্বৰাই লৌ তীখা উদ্যোগ, যাক আমি VLSL বুলিও জানো। এতিয়া এই যিটো বিশ্বেশ্বৰাই লৌ তীখা উদ্যোগ, সেইটোক প্ৰথমতে কি বুলি কোৱা হৈছিল, মহীশূৰ লৌ তীখা উদ্যোগ নামে জানিছিল সকলোৱে। তাৰপিছত নামটো সলাই দিয়া হ'ল, এতিয়া কি বুলি জানো আমি, বিশ্বেশ্বৰাই লৌ তীখা উদ্যোগ। আৰু এই যিটো উদ্যোগ আছে, এই উদ্যোগটো বাবাবুদুৰ পাহাৰৰ বুমানগুনভি যিটো আকৰিক লৌ উৎপাদনকাৰী অঞ্চল আছে, তাৰ ওচৰত কি হয়, এই যিটো বিশ্বেশ্বৰাই লৌ তীখা উদ্যোগ আছে, সেই উদ্যোগটো তাত অৱস্থিত বা তাত স্থাপন কৰা হৈছে। তাৰপিছত আহিল আমাৰ কি 4 নম্বৰ ৰুৰকেল্লা তীখা উদ্যোগ। এই উদ্যোগটো কি হৈছিল, 1959 চনত উৰিষ্যাৰ সুন্দৰগড় জিলাত জাৰ্মানীৰ সহযোগিতাত এই উদ্যোগটো স্থাপন কৰা হৈছিল। এবাৰ ৰিপিট কৰিছোঁ মই, 1959 চনত উৰিষ্যাৰ সুন্দৰগড় নামে ঠাইত জাৰ্মানীৰ সহযোগত কি হৈছিল, এই উদ্যোগটো স্থাপন কৰা হৈছিল। তাৰপিছত আহিলে আমাৰ 5 নম্বৰ ভিলাই তীখা উদ্যোগ। এই ভিলাই তীখা উদ্যোগটো কি হৈছিল, ছত্তীশগড়ৰ দুৰ্গ জিলাৰ ৰাছিয়াৰ সহযোগিতাত কি হৈছিল, এই ভিলাই উদ্যোগটো প্ৰতিষ্ঠা কৰা হৈছিল। আৰু 1959 চনত ইয়াৰ পৰা প্ৰথম উৎপাদন কাৰ্য আৰম্ভ হৈছিল। তাৰপিছত আহিল 6 নম্বৰ দুৰ্গাপুৰ তীখা উদ্যোগ।
এই যিটো দুৰ্গাপুৰ তীখা উদ্যোগ আছে, এই উদ্যোগটো কি হৈছিল ব্ৰিটিছ গণৰাজ্য চৰকাৰৰ সহযোগিতাত পশ্চিমবংগত দুৰ্গাপুৰ তীখা উদ্যোগটোৱে প্ৰতিষ্ঠা লাভ কৰিছিল। আৰু 1962 চনৰ পৰা কি হৈছিল এই উদ্যোগটোত উৎপাদন আৰম্ভ হৈছিল। তাৰপিছত আহিল আমাৰ শেষৰটো যে বোকাৰো তীখা উদ্যোগ। ঠিক আছে, এই যিটো বোকাৰো তীখা উদ্যোগ এইটো কি হৈছিল ৰাছিয়াৰ সহযোগিতাত কি হৈছিল এই উদ্যোগটো বোকাৰোত স্থাপন কৰা হৈছিল। ঠিক আছে, আৰু এই উদ্যোগটো 1964 চন বা 1964 চনত প্ৰতিষ্ঠা কৰা হৈছিল। লগতে ৰুৰকেল্লা যিখিনি অঞ্চল আছে সেই অঞ্চলৰ পৰা এই বোকাৰোলৈকে কি হয় আকৰিক লোৰ সৰবৰাহ কৰা হয় বা ট্ৰেন্সপৰ্ট কৰা হয়। এইখিনি হ'ল লো তীখা উদ্যোগৰ মূল কথা বা এই যিকেইটা ভাগ আছে 7টা ভাগ, এই ভাগকেইটাৰ মূল কথা। ঠিক আছে, তাৰপিছত আমি আহোঁ কপাহী উদ্যোগ। 1818 চনত প্ৰথম ভাৰতত কপাহী উদ্যোগ শিল্প প্ৰতিষ্ঠা কৰা হৈছিল। ক'ত? কলিকতাত। তোমালোক সুধিব পাৰে যে ভাৰতত প্ৰথম কপাহী উদ্যোগ কেতিয়া আৰু ক'ত স্থাপন কৰা হৈছিল? তেতিয়া তোমালোকে লিখিবা যে কি 1818 চনত কলিকতাত কি হৈছিল প্ৰথম ভাৰতৰ কপাহী উদ্যোগ শিল্প স্থাপন কৰা হৈছিল। দ্বিতীয়তে 1854 চনত প্ৰথম মুম্বাইত কি হৈছিল আধুনিক কপাহী বয়ন শিল্প প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া তোমালোকে লিখিব পাৰিবা যে প্ৰথম আধুনিক কপাহী বয়ন শিল্প ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? এনচাৰ হ'ব তোমালোকৰ মুম্বাইত কোন চনত? 1854 চনত বা 1854 চনত। তাৰপিছত তৃতীয় 1947 চনত ভাৰতত কপাহী যিটো কলঘৰ আছিল বা যিবিলাক কাৰখানা আছিল তাত সংখ্যা বাঢ়ি গৈ কিমান হৈছিল 423টা হৈছিল। তাৰপিছত 1998 চনলৈকে এই কপাহী কলঘৰৰ সংখ্যা বাঢ়ি গৈ 1786টা হৈছিলগৈ। আৰু ইয়াৰ ভিতৰত 192টা ৰাজহুৱা খণ্ডৰ আৰু 151টা সমবায় খণ্ডত কি হৈছে অন্তৰ্ভুক্ত হৈ আছে। তাৰপিছত এই বয়ন শিল্পৰ যিটো কপাহী বয়ন শিল্প আছে তাৰ মুখ্য কেন্দ্ৰবোৰ ক'ত ক'ত? এক নম্বৰতে হ'ল আহমেদাবাদ, দ্বিতীয়তে হ'ল সোলাপুৰ, তাৰপিছত কোলহাপুৰ, নাগপুৰ, ইন্দোৰ, উজ্জৈন, মহাৰাষ্ট্ৰ, গুজৰাট, তামিলনাডু, পশ্চিমবংগ, উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু পাঞ্জাৱ। এই যি 8টা নাম দিয়া আছে তোমালোকৰ মুখ্য কেন্দ্ৰৰ, এই নামকেইটা মনত ৰাখিবা। এইকেইটা এক্সামত আহে তোমালোকৰ যে কপাহী বয়ন শিল্পৰ 4টা মুখ্য কেন্দ্ৰৰ নাম লিখা। তেতিয়া তোমালোকে লিখিবা যে কি আহমেদাবাদ, সোলাপুৰ, কোলহাপুৰ, নাগপুৰ, ইন্দোৰ, উজ্জৈন, মহাৰাষ্ট্ৰ, গুজৰাট, তোমালোকে যি লিখা এই 8টাৰ মাত্ৰ লিখি দিলে হ'ল ইয়াৰ ভিতৰৰ পৰা। এতিয়া আহিছোঁ আমি চেনী উদ্যোগ। চেনী সকলোৱে খাই ভাল পোৱা, চাহত চেনী খোৱা, কিবা আৰু কিবা লগত চেনী খোৱা, কিছুমানে এনেও চেনী খাই থাকে, হয়। এতিয়া চেনী উদ্যোগ। চেনী উদ্যোগ বুলি কওঁতে কি হয় মহাৰাষ্ট্ৰ ভাৰতৰ কি হয় মুঠ চেনী উৎপাদনৰ 1/3 উৎপাদন কৰে। মানে ভাৰতবৰ্ষৰ সকলোতকৈ বেছি চেনী উৎপাদন ক'ত হয়? মহাৰাষ্ট্ৰত হয়। তাৰপিছত দ্বিতীয়তে কি হয় উত্তৰ প্ৰদেশ। এতিয়া 3 নম্বৰ দিছে যে কি উত্তৰ প্ৰদেশত চেনী উৎপাদনত ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত 2য় স্থানত আছে। এতিয়া কুৱেশ্যনটো হ'ল যে প্ৰথম স্থানত কোন আছে? প্ৰথম স্থানত থাকিব যে মহাৰাষ্ট্ৰ। আৰু এই মহাৰাষ্ট্ৰত কি আছে 119টা চেনীৰ কল আছে। তাৰপিছত চেনী উৎপাদনত মুখ্য ৰাজ্যসমূহ কি কি বা কোন কেইখন মুখ্য ৰাজ্যই চেনী উৎপাদনত যথেষ্ট ভূমিকা গ্ৰহণ কৰি আহিছে? 1 নম্বৰ হ'ল বিহাৰ, তাৰপিছত পাঞ্জাৱ, হাৰিয়ানা, মধ্যপ্ৰদেশ, গুজৰাট, তামিলনাডু। এইকেইটা তোমালোকে মনত ৰাখিবা, 6টা ইয়াত দিয়া আছে। তাৰপিছত আহিল পেট্ৰ ৰাসায়নিক উদ্যোগ। এতিয়া পেট্ৰ ৰাসায়নিক উদ্যোগ কাক বোলে? ইয়াতে মই দিছোঁ তোমালোকক খাৰুৱা পেট্ৰলিয়ামৰ পৰা বহুতো উপদ্ৰব্যই ব্যুৎপত্তি লাভ কৰে, যিবোৰক আকৌ কেঁচা সামগ্ৰী হিচাপে আমি ব্যৱহাৰ কৰি আন বহুতো নতুন উদ্যোগ গঢ়ে। আৰু এই উদ্যোগ
বোৰক একেলগে পেট্ৰ ৰাসায়নিক উদ্যোগ বোলে। মানে যিবিলাক খাৰুৱা তেল আছে সেই তেলবিলাকৰ পৰা কি হয় আমি বহুতো বস্তু বনাব পাৰোঁ। ঠিক আছে, এই খাৰুৱা তেলৰ লগত জড়িত যিবিলাক উদ্যোগ আছে সেই উদ্যোগবোৰক আমি একেলগে কি বুলি কওঁ যে পেট্ৰ ৰাসায়নিক উদ্যোগ বুলি ক'ব পাৰোঁ। আৰু ই মূলতঃ কি হৈছে 4টা ভাগত ভাগ কৰা হৈছে। পেট্ৰ ৰাসায়নিক উদ্যোগ যিটো আছে সেই উদ্যোগটো 4টা মূলতঃ ভাগত ভাগ কৰা হৈছে। এটা হৈছে সাংশ্লেষিক খুঁটা, ছেকেণ্ডটো হৈছে এলাষ্টোমাৰ, 3 নম্বৰটো হৈছে সাৰফেক্টেণ্ট ইণ্টাৰমিডিয়েট, আৰু 4 নম্বৰটো হৈছে মুম্বাই পেট্ৰ ৰাসায়নিক উদ্যোগ কেন্দ্ৰ। তাৰপিছত আহিল আমাৰ শেষৰটো উদ্যোগ যে জ্ঞান ভিত্তিক উদ্যোগ। জ্ঞান ভিত্তিক উদ্যোগ বুলি কওঁতে ইয়াতে এটাই পৰিব যে ইনফৰমেশ্যন টেকন'লজি বা IT ডিপাৰ্টমেণ্ট। তোমালোকে দেখা পাইছা যে কিছুমানে কয় যে ক'ত জব কৰা, মই IT ছেক্টৰত জব কৰোঁ। IT ছেক্টৰ আমি চবতে শুনি থাকোঁ, কিন্তু IT ছেক্টৰৰ ফুল মিনিংটো আমি নাজানো। IT ছেক্টৰ মানে হৈছে ইনফৰমেশ্যন টেকন'লজি। ইয়াতে মোৰ শব্দটো ভুল হৈ আছে, INFORMAR লিখা গৈছে, এইটো T হ'ব লাগে, তোমালোকে শুদ্ধ কৰি ল'বা এইটো বস্তু, ইনফৰমেশ্যন টেকন'লজি। ঠিক আছে, তাৰপিছত আমি এতিয়া আহিছোঁ ভাৰতৰ উদ্যোগিক অঞ্চলসমূহ, মানে ভাৰতত মুখ্য উদ্যোগ অঞ্চলসমূহ ক'ত ক'ত আছে। ঠিক আছে, তোমালোকৰ কিতাপখন এক ছেকেণ্ড মই চাই লওঁ। কিতাপত তোমালোকৰ একদম ভালকৈ দিয়া নাই, দিয়া আছে কিন্তু তথাপিও তোমালোকে যিখিনি এৰিয়া সেইখিনি ডিমাৰ্কেশ্যন কৰিব পৰা নাই। তো তাৰে কাৰণে মই কি কৰিছোঁ, তোমালোকৰ সুবিধাৰ কাৰণে এটা এখন মেপ দিছোঁ আৰু তাত নাম্বাৰিং কৰি গৈছোঁ যে 1 নম্বৰত কি আছে, গুৰগাঁও দিল্লী মেৰুট অঞ্চল। এই অঞ্চলটো ক'ত আছে চোৱা তোমালোকে, 1 নম্বৰ দেখা পাইছা সকলোৱে। তাৰপিছত ছেকেণ্ডটো আছে চোটানাগপুৰ অঞ্চল, তোমালোকে মেপত চাই ল'বা। তৃতীয়টো আছে কি হুগলী অঞ্চল, চতুৰ্থটো বিশাখাপট্টনম গুণ্টুৰ অঞ্চল। তাৰপিছত 5 নম্বৰ আছে গুজৰাট অঞ্চল, 6 নম্বৰ আছে মুম্বাই থানে অঞ্চল, 7 নম্বৰ আছে বেংগলোৰ তামিলনাডু অঞ্চল, আৰু 8 নম্বৰ আছে কি কোল্লাম তিৰুৱন্তপুৰম অঞ্চল। এতিয়া দৰকাৰী কথাটো হ'ল যে কি এই অঞ্চলবোৰ ক'ত ক'ত আছে, বা এই অঞ্চল যিখিনি আছে এই অঞ্চলখিনিয়ে কি কি ঠাইক সামৰি লৈছে, আৰু এই অঞ্চলসমূহত কি কি বস্তু উৎপাদন কৰা হয় বা কি কি উদ্যোগ আছে। এতিয়া তোমালোকৰ কিতাপতো সাধুকথা নিচিনাকৈ কিছু দিয়া আছে, কিন্তু ইয়াতে মই তোমালোকক কি কৰিছোঁ, এখন চাৰ্টৰ ব্যৱস্থা কৰিছোঁ। চাৰ্টখন তোমালোকে লিখি ল'বা, ওপৰত মেপখন দিছোঁ, মেপখনো আঁকি ল'বা বহীত তোমালোকে সকলোৱে। এতিয়া ইয়াতে চাবা, প্ৰথমতে আছে কি মুখ্য অঞ্চলসমূহ, দ্বিতীয়তে আছে কি, আকৌ ইয়াতে এটা মোৰ শব্দ মিছ হৈছে, চৰি তাৰে কাৰণে, মুখ্য হৈছে অঞ্চল হ'ব লাগিছিল, অঞ্চলসমূহ, দ্বিতীয়তে আছে অৱস্থান, তৃতীয়তে আছে উদ্যোগসমূহ। এতিয়া প্ৰথমটো অঞ্চল হৈছে আমাৰ কি গুৰগাঁও দিল্লী মেৰুট অঞ্চল। এতিয়া এই অঞ্চলটোৰ অৱস্থান ক'ত, এই অঞ্চলটোৰ অৱস্থান হৈছে গুৰগাঁও। ঠিক আছে, আৰু ইয়াত কি কি উদ্যোগ আছে, যে ইলেক্ট্ৰনিক উদ্যোগ, লঘু কাৰিকৰী উদ্যোগ আৰু বৈদ্যুতিক সামগ্ৰী নিৰ্মাণৰ উদ্যোগ কি আছে ইয়াতে অৱস্থিত বা ইয়াতে আছে। দ্বিতীয়টো হ'ল চোটানাগপুৰ অঞ্চল, আৰু এই যিটো চোটানাগপুৰ অঞ্চল আছে এই অঞ্চলটো ক'ত অৱস্থিত, ঝাৰখণ্ড আৰু উৰিষ্যাত অৱস্থিত। আৰু ইয়াত কি হৈছে 6টাকৈ একত্ৰিত লৌ তীখা উদ্যোগ আছে, 6টা কণ্টিনিউৱাছ উদ্যোগ আছে ইয়াতে। সেইকেইটাৰ নাম হৈছে জামছেদপুৰ, বৰ্ণাপুৰ, কুল্টি, দুৰ্গাপুৰ, বোকাৰো আৰু ৰুৰকেল্লা। হয়, এই 6টা তোমালোকে মনত ৰাখিবা। কুৱেশ্যন এটা আহিব পাৰে যে চোটানাগপুৰ অঞ্চলত 6টা একত্ৰিত লৌ আছে বা লৌ তীখা উদ্যোগ আছে, এই উদ্যোগকেইটাৰ নাম লিখা। তেতিয়া তোমালোকে কি কৰিবা, এই 6টাৰ নাম লিখি দিবা। 3 নম্বৰটো আহিল যে হুগলী অঞ্চল। হুগলী অঞ্চলটো ক'ত অৱস্থিত, হুগলী অঞ্চলটো হৈছে যে হুগলী নদীৰ দুই পাৰে এই অঞ্চলটো উত্তৰৰ বাঞ্চাবেৰিয়াৰ পৰা দক্ষিণে বিৰলা নগৰলৈকে কি প্ৰায় 100 কিলোমিটাৰ বিয়পি আছে। ঠিক আছে, এইটো বহুত ডাঙৰ অঞ্চল হয়, উদ্যোগিক অঞ্চল। আৰু এই অঞ্চলত কি হয়, কি কি উৎপাদন হয় আমি চাই যাম এতিয়া। 1 নম্বৰ হৈছে মৰাপাট, দ্বিতীয়টো কাগজ কল, তৃতীয়টো কাৰিকৰী উদ্যোগ, চতুৰ্থটো বয়ন শিল্প আৰু যন্ত্ৰপাতি, বৈদ্যুতিক, ৰাসায়নিক, ঔষধিক দ্ৰব্য, খাৰ, কপাহী, বয়ন শিল্প আদি। মানে প্ৰথমতে কি কৰে, মৰাপাট উদ্যোগ আছে, তাৰপিছত কাগজ কল উদ্যোগ আছে, কাৰিকৰী উদ্যোগ আছে, বয়ন শিল্প আছে বা বয়ন শিল্পৰ লগত জড়িত যিখিনি যন্ত্ৰপাতি, বৈদ্যুতিক বা ৰাসায়নিক যন্ত্ৰপাতি, ঔষধিক দ্ৰব্য,
খাৰ, কপাহী বয়ন শিল্প আদি কি কৰা হয় তাত উৎপাদন কৰা হয়। ঠিক আছে, এতিয়া আমি আহিলোঁ 4 নম্বৰ। ইয়াতে আছে কি বিশাখাপট্টনম আৰু গুণ্টুৰ অঞ্চল, এই যিটো অঞ্চলৰ নাম। আৰু এই অঞ্চলটো ক'ত অৱস্থিত? বিশাখাপট্টনম আৰু গুণ্টুৰ জিলাত বা গুণ্টুৰ যিটো ঠাই আছে তাত অৱস্থিত। আৰু এই ঠাইখনত কি কি উদ্যোগ আছে? 1 নম্বৰ হ'ল চেনী উদ্যোগ আছে, বয়ন উদ্যোগ আছে, মৰাপাট উদ্যোগ আছে, কাগজ কল উদ্যোগ আছে, তাৰপিছত খাৰ যিটো আমি হেৰিত কি কয় খেতি পথাৰত ব্যৱহাৰ কৰোঁ সেইটো উদ্যোগ আছে, চিমেণ্ট উদ্যোগ আছে, এলুমিনিয়াম উদ্যোগ আছে আৰু লঘু কাৰিকৰী উদ্যোগ আছে। 5 নম্বৰ গুজৰাট। গুজৰাট অঞ্চলটো কি হয়? গুজৰাটত অৱস্থিত। ইয়াত কি হয়? কপাহী যিটো কাপোৰ, লগতে চিল্ক আৰু সাংশ্লেষিক সূতা কি হয় ইয়াত উদ্যোগ আছে, বা এই যি তিনিটা আছে তাৰ উদ্যোগ তাত কি হৈছে স্থাপন কৰা হৈছে। 6 নম্বৰ মুম্বাই পুনে অঞ্চল। এই যিটো মুম্বাই পুনে অঞ্চল আছে এই অঞ্চলটো কি হয়? মুম্বাই থানেৰ পৰা পুনে আৰু ইয়াৰ লগত সংলগ্ন হৈ থকা নাছিক আৰু সোলাপুৰ জিলালৈকে কি হৈছে ই বিয়পি আছে। এবাৰ ৰিপিট কৰিছোঁ মই, এই অঞ্চলটো মুম্বাই থানেৰ পৰা পুনে আৰু ইয়াৰ লগত সংলগ্ন হৈ থকা নাছিক আৰু সোলাপুৰ জিলালৈ কি হৈছে ই বিয়পি আছে। আৰু এই অঞ্চলটোত কি হয়? কপাহী বয়ন উদ্যোগ যেতিয়া স্থাপন কৰা হৈছিল মুম্বাইত, তেতিয়াৰ পৰা কি হৈছিল? এই উদ্যোগটো বিকাশ আৰম্ভ হৈছিল। 7 নম্বৰ আহিল বেংগলোৰ তামিলনাডু অঞ্চল। আৰু এই অঞ্চলটো কি হৈছে? তামিলনাডুৰ প্ৰায় আটাইকেইখন জিলাকে সামৰি লৈছে। আৰু ইয়াতে কি কৰা হয় যে উৰাজাহাজ নিৰ্মাণ, যন্ত্ৰপাতি সঁজুলি, দূৰভাষ যন্ত্ৰ, ভাৰত ইলেক্ট্ৰনিক্স, মানে উৰাজাহাজত নিৰ্মাণ কৰিবৰ কাৰণে যিবিলাক বস্তুৰ প্ৰয়োজন হয় সেইবিলাক বস্তু ইয়াত বনোৱা হয়। লগতে দূৰভাষ যন্ত্ৰ, তাৰপিছত ভাৰত যিটো ইলেক্ট্ৰনিক্স আছে তাৰ আণ্ডাৰত যিবিলাক কাম কাজ হয় সেই গোটেইবিলাক কি হয় ক'ত আছে? এই যিটো বাংগালোৰ তামিলনাডু অঞ্চলত কি আছে অৱস্থিত হৈ আছে। শেষৰটো তথা 8 নম্বৰটো হৈছে কোল্লাম তিৰুৱন্তপুৰম অঞ্চল। এই যিটো কোল্লাম তিৰুৱন্তপুৰম অঞ্চল আছে এই অঞ্চলটো তিৰুৱন্তম, কোল্লাম, আলৱাই, এৰ্নাকুলম আৰু আল্লাপ্পুজ জিলাত অৱস্থিত। আৰু এই যিটো আল্লাপ্পুজ যিটো শব্দ আছে এই শব্দটো কি হৈছে পৈপপ্প হ'ব লাগিছিল, কিন্তু ইয়াতে মোৰ টাইপিঙত অলপ অসুবিধা হৈছে, সেইকাৰণে ইয়াতে কি কৰা গৈছে আল্লাপ্পুজ লিখা গৈছে। তোমালোকে কিতাপত চাই ল'বা, কিতাপত শুদ্ধকৈ শব্দটো আছে। এতিয়া এই যিটো কোল্লাম তিৰুৱন্তপুৰম যিটো অঞ্চল আছে এই অঞ্চলটোত কি হয়? ৰোপণ কৃষিৰ ওপৰত গুৰুত্ব দিয়া হৈছে, জলশক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে, লগতে চেনী, ৰবৰ, দিয়াচলাই বাকচ, গ্লাছ আদি ইয়াত কি কৰা হয় উৎপাদন কৰা হয়। তাৰপিছত এই আমি 8টা পালোঁ আমি কি মুখ্য উদ্যোগ হয়। লগতে এতিয়া যেতিয়া যি জেগাত মুখ্য থাকিব তাত কি থাকিব? ক্ষুদ্ৰ থাকিব, হয়। য'ত ডাঙৰ ভাগ থাকিব তাত সৰু ভাগো থাকিব, হয় নহয়? এতিয়া আহিলে কি আমাৰ ক্ষুদ্ৰ উদ্যোগবিলাক। এই ক্ষুদ্ৰ উদ্যোগবিলাকৰ তোমালোকে ক'ত আছে কি আছে ইমান জানিব দৰকাৰ নাই, জাষ্ট নামবিলাক অলপমান মনত ৰাখিলে হ'ল, কিয়নো এক্সামত তোমালোকৰ মুখ্য উদ্যোগবিলাকৰ বিষয়ে আহি থকা দেখা গৈছে। এতিয়া ক্ষুদ্ৰ অঞ্চলসমূহৰ ভিতৰত কি আছে? আম্বালা অমৃতসৰ, চাহানপুৰ মুজাফৰনগৰ, বিজনৰ, ইন্দোৰ, দিবাস উজ্জৈন, জয়পুৰ আজমেৰ, কোলাপুৰ দক্ষিণ কানাড়া, মালৱাৰ উত্তৰাঞ্চল, মালৱাৰ মধ্য অঞ্চল, আদিলাবাদ নিজামাবাদ, এলাহাবাদ বাৰাণসী মিৰ্জাপুৰ, ভোজপুৰ মুংগেৰ, দুৰ্গ ৰায়পুৰ, বিলাসপুৰ, কুকবা, ব্ৰহ্মপুত্ৰ উপত্যকা। ইয়াতে কি হৈছে চেপ্টাৰটো আমাৰ শেষ হৈছে, কিন্তু এই চেপ্টাৰত যিখিনি দৰকাৰী সেইখিনি মই এবাৰ তোমালোকক কৈ গৈ আছোঁ যে নিৰ্মাণ শিল্পৰ কেই প্ৰকাৰৰ। ঠিক আছে, তোমালোকে লিখিবা যে 8 প্ৰকাৰৰ আৰু নামবিলাক লিখি যাবা। তাৰপিছত উদ্যোগৰ স্থান নিৰ্ণয়। উদ্যোগৰ স্থান নিৰ্ণয় কৰিবলৈ হ'লে কি কি লাগিব আমাক? শক্তি, বজাৰ, উদ্যোগিক নীতি, শ্ৰমিক, যাতায়াত, কেঁচামাল আৰু ঐতিহাসিক কাৰক দৰকাৰ হ'ব। তাৰপিছত টাটা লোৱা আৰু তীখা উদ্যোগ ক'ত অৱস্থিত আহিব পাৰে তোমালোকৰ? বিশ্বেশ্বৰাই লো তীখা উদ্যোগ ক'ত আছে? বা ৰুৰকেল্লা তীখা উদ্যোগ ক'ত আছে আহিব পাৰে। তাৰপিছত কপাহী বয়ন শিল্প। এই যিটো কপাহী বয়ন শিল্প তাত দুটা কুৱেশ্যন আহিব পাৰে যে ভাৰতত প্ৰথম কপাহী বয়ন শিল্প ক'ত স্থাপন কৰা হৈছিল? তেতিয়া তোমালোকে লিখিবা যে কলিকতাত স্থাপন কৰা হৈছিল আৰু 1818 চনত স্থাপন কৰা হৈছিল। লগতে দ্বিতীয়টো আধুনিক কপাহী বয়ন শিল্প ক'ত স্থাপন কৰা হৈছিল বা ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? তেতিয়া তোমালোকে লিখিবা যে কি মুম্বাইত প্ৰতিষ্ঠা কৰা হৈছিল আৰু
চনত। তাৰপিছত আহিল যে চেনী উদ্যোগ। চেনী উৎপাদনত ভাৰতত কোনখন ৰাজ্য আটাইতকৈ আগ্ৰণী বা প্ৰথম স্থান দখল কৰি আছে? তেতিয়া তোমালোকে এনচাৰ লিখিবা যে কি মহাৰাষ্ট্ৰ, হয়। তাৰপিছত পেট্ৰ' ৰাসায়নিক উদ্যোগক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি? তেতিয়া তোমালোকে লিখিবা কি লিখিবা? সাংশ্লেষিক খুঁটা, এলাষ্টোমাৰ, সাৰ্ফেক্টেণ্ট ইণ্টাৰমিডিয়েট, মুম্বাই পেট্ৰ' ৰাসায়নিক উদ্যোগ কেন্দ্ৰ, এইকেইটা লিখি দিবা। তাৰপিছত ভাৰতৰ ঔদ্যোগিক মুখ্য উদ্যোগ অঞ্চলসমূহ ক'ত ক'ত আছে বা কি কি? নামকেইটা লিখি দিবা। এইকেইটা নাম আছে তোমালোকৰ 8টা নাম আছে আৰু ক'ত ক'ত আছে, কি আছে, ইয়াতে কি উৎপাদন কৰা হয় বা কি উদ্যোগ আছে, গোটেইখিনি বস্তু ইয়াতে দিয়া আছে, হয়। এতিয়া ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু আমাৰ যিটো প্ৰচেষ্টা যে তোমালোকক কি হ'ব, প্ৰতিটো বিষয়ৰে প্ৰতিটো চেপ্টাৰৰে কি কৰা হ'ব, ইয়াতে ক্লাছ কৰা হ'ব। যদি তোমালোকে ইন কেছ কেতিয়াবা ছাপ'জ গা বেয়া, বেমাৰ হ'ল, ক্লাছত যাব পৰা নাই বা ক্লাছ এটেণ্ড কৰিব পৰা নাই, তেতিয়া কি কৰিব পাৰিবা, চেনেলটোত একবাৰ যাবা, যাই যিটো চেপ্টাৰৰে দৰকাৰ হয় সেই চেপ্টাৰটো ইয়াতে কি কৰিব পাৰা, ভিডিঅ' দিয়া থাকিব, ভিডিঅ'টো তাত পাই যাবা। আৰু যদি তোমালোকক কিবা ছাবজেক্টৰ নোটছ পাতি দৰকাৰ হয় বা কিবা লাগতিয়াল বস্তু দৰকাৰ হয়, তেনেকুৱা মোক মেইল কৰিবা, তাত মই তোমালোকক বস্তুটো প্ৰভাইড কৰিম বা আমি কথা পাতি ল'ম। তো আজিৰ কাৰণে থেংক ইউ। নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম। নেক্সট ভিডিঅ'ত আমি কি কৰিম যে আমাৰ যিটো 9 নম্বৰ চেপ্টাৰ আছে, ভাৰতবৰ্ষৰ পটভূমিৰ পৰিকল্পনা আৰু ধাৰণক্ষম বিকাশ, এই চেপ্টাৰটো আমি কি কৰিম, আলোচনা কৰিম। আৰু চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা তেনেহ'লে লাইক লগতে শ্বেয়াৰ কৰি দিবা।